আমি আহিলোঁ আজি যোৰহাটৰ হাতীগড়ত থকা 7 ভনী ৰিজৰ্টৰ দিশে। স্কুললৈতো সদায় ইয়াৰ দুৱাৰমুখেৰেই অহা যোৱা কৰি থকা হয়। সময় সুবিধা নিমিলে কাৰণে থকাতে থাকি যায়। আজিও অহাৰ কোনো প্লেন নাছিল, মানে কোনো প্লেন নথকা এটা আনপ্লেন ট্ৰিপ। আই লাভ 7 sisterটো দেখি চাগে অনুমান কৰিব পাৰিছে আমি কলৈ আহিছোঁ। আমি অহা টাইমটোহে আজি বেয়া হ'ল, মানে দুপৰীয়া ঠিক 2 মান হ'ব আৰু। ইভিনিং অহা হ'লে চাগে বাগানৰ চাৰিওফালে থকা গছবোৰৰ লাইটৰ পোহৰে পৰিৱেশটোৱে বেলেগ কৰিলেহেঁতেন। পিছে উপায়ো যে নাই। এইফালে এয়া হ'ল আমাৰ মৰমৰ মৌচুমী বাইদেউ, তেখেতো ব্লগিং কৰাত ব্যস্ত হৈ আছে। এইখন বনোৱা দিন হ'ল যদিও এতিয়াও ইয়াত কনষ্ট্ৰাকশ্যনৰ কাম চলিয়ে আছে। এইকেইটা ইয়াৰে কটেজ, পাৰ নাইট 2000-2500 মান হ'ব চাগে। 500-600 মানত দিয়া হ'লে চাগে এক ৰাতি থাকিয়ে গ'লো হয়। ৰ'দটো বাজি অলপ বেছিকৈ ওলাইছে যেন পাইছোঁ, আৰু খোজকাঢ়িও অলপ ভাগৰি লাগিছে। ইয়াতে অলপ নেচাৰেল হাৱা লৈ বহি লৈ ঠিক হ'ব যেন পাইছোঁ। এইফালে এয়া মোৰ কাষত বহাজন হৈছে অবিনাশ ছাৰ, তাৰপাছত হ'ল বৰ্ণিছা বাইদেউ, তাৰপাছত ময়ূৰী বাইদেউ, আৰু শেষত হ'ল ৰিকু বাইদেউ, আৰু দুগৰাকীমান চাগে ক'ৰবাত ফটো মৰাত ব্যস্ত হৈ আছে। অৰ্ডাৰ আহি পোৱালৈকে কি কৰিম ভাবি নোপোৱাত ওচৰত থকা ছুইমিং পুলটোলৈকে এভুমুকি মাৰিলোঁ। ওচৰত গৈ দেখিলোঁ ছুইমিং পুলৰ পানীৰ ৰঙেই বেলেগ দেখোন। আমাৰ ঘৰৰ পাছফালে থকা খালৰ পানীখিনিও তাতকৈ ভালেই হ'ব চাগে। পানীখিনিৰ কথা বাদ দিয়ক বাৰু, পৰিৱেশটো পিছে ভালেই লাগিল। লেডিজসকলক চালোঁ সকলো দেখোন ফটো মৰাত ব্যস্ত হৈ আছে। আমিও ভাবিলোঁ এনেই থকাতকৈ 2-এখন ফটো উঠাই ভাল হ'ব, পাছত ইনষ্টা এফবিত আপলোড দিবলৈকে হ'ব। ফটো মাৰি ঘূৰি অহাৰ পাছত দেখোঁ এওঁলোক দেখোন জোলনা খেলাত ব্যস্ত হৈ আছে। আমিও ৰৈ নাথাকি ওচৰতে থকা এইটোতে উঠিলোঁগৈ। ইয়াৰ পিছে নামটোহে নাজানো, ওপৰত উঠি ঘূৰি থকা বুলিহে জানো। আপোনালোকে ইয়াৰ নামটো জানে যদি কমেণ্টত ক'বচোন। ইয়াৰ চাৰিওফালে 1 ঘণ্টামান ঘূৰি ফুৰাৰ পাছত পেটেও ভোকত মাতিলে। সন্মুখতে থকা ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈকে সোমাই গ'লোঁ। বাহিৰতে ইয়াৰ প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্য উপভোগ কৰি খাম বুলি ভাবিছিলোঁ যদিও আমাৰ মেম্বাৰৰ সংখ্যা বেছি আৰু ফেন নথকাৰ বাবে ভিতৰলৈকে সোমাই গ'লোঁ। ভিতৰত সোমাই আহি দেখোঁ এওঁলোক খাবলৈ বহাৰ সলনি পুল খেলাতহে ব্যস্ত হৈ আছে। এয়া হৈছে ইয়াৰ ভিতৰৰ পৰিৱেশ। এই খেলটোৰ বিষয়ে ভালকৈ নাজানো, ষ্টিকডাল লৈ বলটো মাৰি দিব লাগে বুলিহে জানো। ফাইনেলি বহু অপেক্ষাৰ মূৰত আমাৰ খানা আহিল, আৰু আমিও এতিয়া খাই লওঁ। আৰু ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। আকৌ লগ পাম এটা অন্য ভিডিঅ'ৰ সৈতে। বাই বাই।